গুড আফটাৰনুন কি খবৰ সকলোৱে ভালে আছেনে মোৰ সৰু এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ'টো চাব সম্পূৰ্ণকৈ আৰু এয়া মই ৰাতিপুৱাতে আজি ধানখিনি মেলি দিলোঁ যিহেতুকে পুৰণা ধান অলপ আছিলে গতিকে এয়া ধানখিনি মই অকণমান ৰদাই দিওঁ বুলি ভাবিলোঁ আৰু মাও আহি আছে যিহেতুকে দুজনী মানুহ থাকিলে অকণমান সুবিধাও হয় দিয়কচোন আৰু এইফালে মই ধানখিনি ৰদুৱাই আছোঁ আৰু বায়ে ভিতৰত বেটিক আৰু কামখিনি ভিতৰৰ কামখিনি চাই আছে আৰু গতিকে মই এয়া ধানখিনি আজি মা থাকোঁতে মই শুকুৱাই ল'ম বুলি ভাবিলোঁ যিহেতুকে মানুহ লগালেও মানে কি হয় বুজিছেনে মানে ধানখিনি অলপ শুকুৱালেও মানে বহুত পইচা বিচাৰে গতিকে এইকণ ধানতেনো কিহৰ পইচা বেলেগক দিম গতিকে এয়া নিজে যি পাৰোঁ তাকে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এয়া মই ধানখিনি শুকাইছে নে নুশুকাইছে অকণমান মানে ধানখিনি মই গুৰুহাই মাৰি চাইছোঁ শুকাইছে মানে ধানৰ পৰা মানে চাউলখিনি ওলাইছে অলপ এটা কিন্তু এয়া মই যিহেতুকে ইমান অভিজ্ঞতা নাই গতিকে যিখিনি পাৰোঁ সিমানখিনি কৰিবলৈ চেষ্টা কৰোঁ আৰু কয় আৰু বেলেগে ডাঙৰে যে ধানখিনি অকণমান হিলাই মেলি চাব লাগে মানে লৰাই অকণমান যদি পাতলা হয় মানে শুকাইছে বুলি ধৰিব আৰু এয়া মই দেখিছেনে কাণত ফুটাই আছোঁ মানে ধানখিনি যদি শুকায় কাণত মানে কটক কৰে মানে ধুনীয়াকৈ একদম ফুটে ধানখিনি গতিকে এয়া মই তাকে চেক কৰি আছোঁ ধানখিনি অলৰেডি হ'ল আৰু দুহাতমান দিলে হৈ যাব আৰু সম্পূৰ্ণ কালি যিহেতুকে দিয়া হ'ল আৰু আমাৰ ঘৰত বুজিছেনে ৰ'দৰ অভাৱ আৰু সৌ গেটখনৰ সন্মুখতে অকণমান মানে ৰাতিপুৱাতে 8মান বজাৰ পৰা মানে ৰ'দটো পৰে আৰু এয়া আহি এতিয়া ঘৰৰ একদম সন্মুখ ভাগ পালেহি গতিকে এয়া মই ধানখিনি ইফালৰ পৰা ইফালে অনা নিয়া কৰি থাকিবলগীয়া হয় আৰু আকৌ মই দুহাতমান মই দি দিওঁ বুলি ভাবিছোঁ যিহেতুকে ৰ'দটো যাবই আৰু বেছি টাইম নাই গতিকে সেয়া ৰ'দটো যোৱালৈকে অলপমান দি থৈ দিওঁ আৰু যিমানখিনি শুকাব আৰু মা থাকিলে বহুত সুবিধা হয় বুজিছেনে মা যেতিয়া আহে মানে কামখিনি মই ইটো সিটো উলিয়াই লওঁ কি কৰিম কি নকৰিম মানে এনেই বহি নাথাকোঁ মানে আৰু মাও ইফালে কাম লাগি থাকে ভিতৰত বেটিক চোৱা ভিতৰৰ কামখিনি ৰন্ধা বঢ়া সেইখিনিত লাগি থাকে মায়ে আৰু মই মানে ইফাল সিফাল মানে কামখিনি উলিয়াই লওঁ গোটেই আৰু যিহেতুকে এজনী মানুহ অকলশৰীয়াকৈ থাকিলে গম পাইছে কিমান কাম ওলায় ঘৰখনত গতিকে ইফালে কৰিম নে সিফালে কৰিম মানে কেতিয়াবা সময় মিলাবই নোৱাৰোঁ গতানুগতিক মানে জীৱনটো মানে এনেকুৱা দিশত চলিছে মানে কি কৰিম উপায় নাই আৰু আনৰ ভৰসাত ৰৈ থাকিলেতো নহ'ব গতিকে এয়া নিজেই খাতে কামে লাগি গৈছোঁ আগতে এইটো কাম মই ঘৰত কৰিয়ে নাপাওঁ আৰু মাহঁতেও মানে ইমান খেতিৰ লগত জড়িত নাথাকে যিহেতুকে গতিকে সেইবোৰ মানে নাজানোৱেই আৰু ইয়াত আহিয়ে অলপ শিকিছোঁ আৰু শিকিবলৈ অকণমান ইচ্ছাও যায় গতিকে সেয়াই কৰিবলগীয়া কামখিনি কৰি যাওঁ ভাল লাগে দিয়কচোন কিছুমান কাম মানে নজনা কাম শিকিবলৈও ভাল লাগে গতিকে এয়া মই কৰি গৈ আছোঁ আৰু যিমানখিনি পাৰোঁ দেহাই যিমানখিনিলৈকে পাৰে আৰু গতিকে সেয়াই আৰু মোৰ জীৱনটো আৰু দিনটো এয়া ৰ'দটো চোকাৰ কাৰণে আজি একদম ধানখিনি আজি সম্পূৰ্ণকৈ মানে শুকুৱাইহে এৰিম গতিকে ধূলিৰ কাম যিহেতু সদায় লৈ থাকিবলৈও মন নাযায় গতিকে আজি মই গোটেইখিনি শুকুৱাই মানে বস্তাত ভৰাই মেলি আৰু খুটুৱাবলৈ পঠিয়াই দিম গতিকে এয়া মই কৰি আছোঁ কামখিনি তাৰপিছত অলপ পাছতে আৰু মই গা পা ধুই মেলি তাৰপিছত এয়া ভাত পানী খাম আৰু এয়াই আজি ভিডিঅ' কিয়নো মানে আজিনো দিনটোনো কি কৰোঁ তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰোঁ আজিৰ দিনটো এয়াই মই ধানখিনি উলিয়াই লৈছোঁ ধানখিনি ধান ৰ'দত দি আছোঁ অকলে বুলি নহয় মানে মায়েও হাতে পাতে লাগি দিছে আৰু অকলে মই যিহেতুকে ইমান নেজানো গতিকে এয়াই আৰু সিমানেই কিনো কৰিম কৰিবই লাগিব দিয়কচোন কৰণীয়া কামখিনি মাইকী মানুহ হৈছোঁ যেতিয়া কৰি খাবইতো লাগিব গতিকে আজিলৈ আহিছোঁ বাই।